প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম ঈশান উদয় স্কলাৰশ্বিপৰ বিষয়ে। ছাত্ৰ-ছাত্ৰীসকলৰ কি যোগ্যতা থাকিব লাগিব এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিবৰ কাৰণে আৰু ছাত্ৰ-ছাত্ৰীসকলে প্ৰতি মাহে কিমান টকাকৈ লাভ কৰিব যদিহে এই স্কলাৰশ্বিপটোৰ কাৰণে আবেদন কৰে। এই গোটেইখিনি আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোতে, গতিকে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আলোচনা কৰিম ইলিজিবিলিটি অৰ্থাৎ যোগ্যতা সম্পৰ্কে। ছাত্ৰ-ছাত্ৰীসকলৰ কি যোগ্যতা থাকিব লাগিব। ষ্টুডেণ্টছ উইথ ডমিচিল অফ এন হ'ল নৰ্থ ইষ্টাৰ্ণ ৰিজন অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ যিসকলে হু হেভ পাছড ক্লাছ 12 or equivalent exam from a school situated within NER through any recognized board of education including Central Board of Secondary Education CBSE, Indian Certificate of Secondary Education ICSE, National Institute of Open Schooling NIOS within NER only, যিসকলে অসম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ পৰা আদি কৰি CBSE, ICSE, NIOSৰ পৰা ক্লাছ 12ৰ এক্সাম এইবাৰ পাছ কৰিছে আৰু সেইসকল ছাত্ৰ-ছাত্ৰী হ'ব লাগিব নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নৰ পৰা অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ পৰা বিলং কৰিব লাগিব। সিহঁতেহে এপ্লাই কৰিবৰ কাৰণে যোগ্য থাকিব। আৰু ইয়াৰ তলত কোৱা হৈছে ইয়াত অনলি ফাৰ্ষ্ট ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টছ আৰ ইলিজিবল টু এপ্লাই ফৰ দ্য স্কলাৰশ্বিপ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ফাৰ্ষ্ট ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট সেইসকলে আবেদন কৰিব পাৰিব। ইয়াত তলত আছে ফৰ ইণ্টিগ্ৰেটেড ডিগ্ৰী কোৰ্চেছ দ্য স্কলাৰশ্বিপ উইল বি টেনেবল ফৰ দি কমপ্লিট ডিউৰেশ্যন অফ দ্য কোৰ্চ। যিসকলে ইণ্টিগ্ৰেটেড ডিগ্ৰী কোৰ্চৰ বাবে নামভৰ্তি কৰিছে সেইসকলে কমপ্লিট ডিউৰেশ্যনৰ বাবে স্কলাৰশ্বিপ পাই থাকিব। আৰু ফৰ ডুৱেল ডিগ্ৰী কোৰ্চ যিসকলে ডুৱেল ডিগ্ৰী কোৰ্চৰ বাবে নামভৰ্তি কৰিছে আৰু স্কলাৰশ্বিপ অনলি পাব ফাৰ্ষ্ট ইয়াৰ ডিগ্ৰী কোৰ্চটোৰ কাৰণেহে পাব সিহঁতে। ইয়াত কোৱা হৈছে ফৰ এভেইলিং স্কলাৰশ্বিপ আণ্ডাৰ দিছ স্কিম দ্য ইনকাম অফ দ্য পেৰেণ্টছ অফ ষ্টুডেণ্টছ শুড নট এক্সিড 4.5 লাখ পাৰ এনাম। যিসকল ছাত্ৰ-ছাত্ৰীয়ে স্কলাৰশ্বিপটোৰ কাৰণে আবেদন কৰিব সেইসকল ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলৰ বছৰেকীয়া ইনকাম 4.5 লাখৰ ওপৰত হ'ব নোৱাৰিব বুলি ইয়াত উল্লেখ কৰিছে। আৰু ইয়াত তলত উল্লেখ কৰিছে ট্ৰেন্সজেণ্ডাৰ কেণ্ডিডেটছ আৰ ইলিজিবল টু এপ্লাই আণ্ডাৰ দিছ স্কিম। আৰু যিসকল তৃতীয় লিংগৰ ছাত্ৰ-ছাত্ৰী আছে সেইসকলেও ইয়াত এপ্লাই কৰিব পাৰিব। The reservation shall be followed as per Government of India norms আৰু গভৰ্ণমেণ্টৰ ৰুল অনুসৰি সিহঁতৰ কাৰণে ৰিজাৰ্ভেশ্যন সংৰক্ষণ কৰা আছে। আৰু এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিলে ছাত্ৰ-ছাত্ৰীয়ে কিমান টকাকৈ পাব ইয়াত এন এমাউণ্ট অফ ৰেজ 5,400 পাৰ মান্থ for general degree courses and 7,800 per month for technical and professional courses including mechanical, paramedical courses will be given through direct benefit transfer DBT to the beneficiary students. আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে জেনেৰেল ডিগ্ৰী কোৰ্চৰ বাবে নামভৰ্তি কৰিছে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰতি মাহে 5,400 টকাকৈ পাব। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে টেকনিকেল নাইবা প্ৰফেশ্যনেল যিকোনো ধৰণৰ কোৰ্চ ইনক্লুডিং মেকানিকেল পেৰামেডিকেল কোৰ্চেছ বাবে নামভৰ্তি কৰিছে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰতি মাহে পাব 7,800 টকাকৈ। বন্ধু-বান্ধৱীসকল আজিলৈ ইমানেই। আৰু পৰৱৰ্তী ভিডিঅ'ত ঈশান উদয় স্কলাৰশ্বিপৰ বাবে কেনেদৰে আবেদন কৰিব লাগিব এই সম্পৰ্কে নতুন এটা ভিডিঅ'ত মই পুনৰ লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।